এইটো হ'ল এটা আঙুলিৰ এটা নখ মাত্ৰ। আৰু এয়া হৈছে নিৰ্মাণ কাৰ্য চলাই থকা বুদ্ধ মূৰ্তি। এছিয়া মহাদেশৰ ভিতৰতে বৃহৎ এই বুদ্ধ মূৰ্তিটো ক'ত নিৰ্মাণ হৈ আছে, কিমান দূৰ কাম আগবাঢ়িছে, এই কথাখিনি দেখুৱাবলৈ আজি আপোনালোককো লগত লৈ যাওঁ। আচলতে আজৰি সময় পালে অকণমান ফুৰিবলৈ ওলাই গ'লে মনটো কিবা এটা ভাল লাগি আহে। সেইবাবে আজি ওলালোঁ আমি অৰুণাচললৈ। আমি অৰুণাচল গৈ আছোঁ। আমাৰ লগত এগৰাকী সৰু ভণ্টি আৰু ওচৰৰে চুবুৰীয়া, তেওঁলোকো গৈছে অৰুণাচল প্ৰদেশলৈ আমাৰ লগতে। তেওঁলোকৰ বিশেষ কাম আছে আৰু আমি মূল পথৰ পৰা সোমাই এটা সৰু পথেৰে গৈ আছোঁ এতিয়া। আৰু এই পথেৰেই 7 কিলোমিটাৰ যোৱাৰ পিছত আমি সেই নিৰ্দিষ্ট ঠাইখিনি পামগৈ। আৰু এই পথটো হৈছে আমি অসমৰ পৰা গৈ মহাদেৱপুৰ নামচাই পাৰ হৈ পাইছোঁহি ঠাইখিনি। এতিয়া আমি আহি পালোঁহি এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ বৃহৎ বৌদ্ধ মন্দিৰ। নিৰ্মীয়মান অৱস্থাত আছে, নিৰ্মাণ কৰি থকা হৈছে, অ'পেনিং কৰা নাই। আৰু ইয়াতে আমি উপস্থিত হৈছোঁহি। ঠাইখিনি হৈছে অৰুণাচলৰে গল্ডেন পেগোডা পোৱাৰ আগতে। আমি অসমৰ পৰা যেতিয়া আহোঁ গল্ডেন পেগোডা পাওঁহি আৰু সেই ঠাইখিনি পোৱাৰ আগতে এটা ৰাস্তাত সোঁফালে সোমাই আহিব লাগে। সোমাই আহি একাবেকা পথেৰে আহি এয়া অৰুণাচলৰ এখন বিশেষ ঠাইত আমি উপস্থিত হৈছোঁ, য'ত নিৰ্মীয়মান অৱস্থাত আছে এছিয়া মহাদেশৰ ভিতৰতে বৃহত্তম বৌদ্ধ মন্দিৰ। এইটো হ'ল এটা আঙুলিৰ এটা নখ মাত্ৰ। নখ, এখন হাত, এটা বৃহৎ বুদ্ধ বহি আছে ইয়াত। কাষতে এটা ঘৰ, এয়া সম্ভৱ প্ৰেয়াৰ হল হ'ব। বৃহৎ এটা ডাঙৰ ঘৰ। সঁচাকৈ এটা বৰ সুন্দৰ পৰিৱেশ কিন্তু দেই। ইমান হাৱা মাৰি আছে নহয়, বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু যেতিয়া এই মূৰ্তিটো সম্পূৰ্ণ হ'লে ঠাইখিনি ৰাইজৰ বাবে মুকলি কৰি দিব, তেতিয়া নিশ্চয় ইয়ালৈ বহুতো মানুহ আহিব, এতিয়াও আহি আছে চাবলৈ। আৰু এই ঠাইখিনি সৌন্দৰ্য উপভোগ কৰি আমি পুনৰ আমাৰ গন্তব্যস্থললৈ যাত্ৰা কৰিলোঁ। পুনৰ উভতি আহি আমি মূল পথত উঠিলোঁ আৰু ইয়াৰ পৰা আগবাঢ়ি গ'লোঁ। আৰু ইয়াৰ পৰা গৈ আমি নামলিং বাগানত উপস্থিত হ'লোঁ। এতিয়া চাংঘৰত উঠি আছোঁ আমি ন। কি বনাইছা বোলে? কি বনাইছা বোলে? চাহ বনাইছা? চাংঘৰত চাহ পানী বনাই আছোঁ এতিয়া। কোৱা। ক'ত আছো এতিয়া? চাংঘৰটো ক'ত আছে? অৰুণাচলৰ নামলিং বাগানৰ মাজত, হয় নাই? আৰু বহুত খেতি আছে ইয়াত। এতিয়া আমি ইয়াত কি কি কৰিলোঁ? এয়া কাষতে গোমধানৰ খেতি আছিল। গোমধানখিনি এতিয়া আনি লৈ এনেদৰে বাকলি গুচাইছে। এইফালে আমাৰ কাৰণে কৌপাত আনি দিছে। এটা বিশেষ কামৰ বাবে কৌপাতৰ দৰকাৰ হৈছে বুলি কোৱাত ওচৰৰ হাবিৰ পৰা আনি দিছে। তাৰপিছত লগতে আমি বাৰীৰ ফালে অকণমান গ'লোঁ। এইজোপা ওলোং টোকা এজোপা দেখা পালোঁ। আৰু এইফালে বনৰীয়া কলৰ ডিল। ৱা কি ধুনীয়া বনৰীয়া কলৰ ডিল এটা সৰুকৈ লাগিছে আৰু ছিঙি আনি দিছে। খাবলৈ বহুত ভাল, এইটো দেখিবলৈও বিৰাট ধুনীয়া, একদম ৰংটো গুলপীয়া। আৰু এইফালে মোৰ চেণ্ডেলৰ অৱস্থা, বোকাত পুত গ'ল, ট্ৰেক্টৰ মাৰি থোৱা। এইটো এটা হৈছে বাৰীৰ মাজৰ সৰু ঘৰ। ইয়াতে থাকি খেতিয়কজনে খেতি কৰে। এইখিনি ধপাত গছ বুলি কৈছে আৰু তাৰে পুলি মই লৈ আহিছোঁ। লগতে এইজোপা হালধি ফুল, কেতুৰী হালধিৰ ফুল। এইখিনি শাক পাচলিখিনি। এইফালে ভৰিত যিখিনি বোকা লাগিছিলে, মোৰ চেণ্ডেলৰ অৱস্থা বেয়া হৈছিলে, সেইখিনি ধুই মেলি লৈ এই কাষতে থকা নৈখনত, সৰু নৈ এখন আছে ইয়াতে, মাছো পায়। আৰু আমি আমাৰ আজি যাত্ৰা সামৰিলোঁ আৰু পুনৰ ঘৰলৈ উভতি আহিলোঁ। আহোঁতে ৰাস্তাত কিন্তু আকৌ সোমাবলৈ নাপাহৰিলোঁ গল্ডেন পেগোডাৰ সন্মুখত থকা এখন বজাৰত। এই বজাৰখন প্ৰায়ভাগ মানুহে দেখিছে ইয়াত। বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত। খামটি মানুহে ইয়াত দোকান দি আছে, এইবিলাক খামটি পিঠা। লগতে থেৰেজু লৈছোঁ মই, থেৰেজু ল'লোঁ 30 টকাত, এটা পলিথিনত অলপ দিলে। লগতে ইয়াত বহুত বস্তু আছে, খৰিচা, খামটি লাহি চাউল ল'লোঁ। লগতে 1 কেজি 50 টকা খামটি লাহি চাউল।
থেৰেজুৰ আচাৰ আছে পেকেটত। থেৰেজুৰ আচাৰবিলাকৰ দাম মই সুধিছিলোঁ, এটা পেকেটত 40 টকা। আৰু এনেদৰে আজি আমি যাত্ৰা সামৰি পুনৰ ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টি চাই কেনে পালে জনাব। ধন্যবাদ, বাই বাই।